1 নং নলীপথৰ পৰা চকলীয়া এই নাওকটা ৰাস্তাটো ইমান সুন্দৰ। পুৱাৰে পৰাই ৰাতিপুৱা ৰাইজে খোজ কঢ়াৰ বা স্বাস্থ্য ভাল ৰখাৰ উপায়েৰে বিভিন্ন পদ্ধতিৰে দৌৰ মাৰে ৰাতিপুৱাৰ পৰা। আৰু ছাইডত আপোনালোকে চাওক ইমান সুন্দৰ পথাৰখন ইমান সুন্দৰ হৈছে। আহিন মাহৰ পহিলা সপ্তাহতে ধানৰ গজালিবিলাক ইমান সুন্দৰকৈ লহপহকৈ বাঢ়ি উঠিছে। ইমান এটা সুন্দৰ পৰিৱেশ। বহুত মানুহে আহে ইয়াত এই ৰাস্তাটোত খোজকাঢ়ি ৰাতিপুৱাৰে পৰা। চব এতিয়া খালী হৈ আছে কাৰণ এতিয়া 7 বাজিল। ইমান সুন্দৰ ৰাস্তা আৰু এই ৰাস্তাটোৰ চাৰিওফালে এনেকৈ ঘাঁহবিলাকে আৱৰি আছে, ডাঠ হাবি। দুই চাইডে পথাৰ, ৰাইট চাইড আৰু লেফ্ট চাইড পথাৰ আছে। এইফালে বৰ সুন্দৰকৈ পথাৰখন লহপহকৈ বাঢ়ি উঠিছে। দুই চাইডে এনেকৈ ৰাস্তাটো সুন্দৰ ৰাস্তা আপুনি খোজকাঢ়ি গৈ থাকিব পাৰে, কোনো সমস্যা নাই। কিন্তু এটা কথা, এটা বৰ বেয়া বস্তু দেখিলোঁ। এইটো ৰাস্তাৰ কাষতেই এই জামখিনি কোনোবা লেতেৰা জাবৰখিনি কোনোবা অচিনাক্ত দুৰ্বৃত্তই ইয়াত পেলাই থৈ গৈছে। গতিকে ইমান এটা সুন্দৰ বায়ুৱে আমাক মন জুৰাই এই ৰাস্তাটো অহা যোৱা কৰিলে, কিন্তু এইবিলাক জাবৰে ইমান এটা বেয়া পৰিৱেশ কৰি তুলিছে। গতিকে খুব অতি সোনকালে আমাৰ ছাইডত থকা ঘাঁহ বনবিলাক আমাৰ এই ওচৰৰ ৰাইজে আহি যাতে চাফা কৰি দিয়ে, নহ'লে আৰু যদি অন্য লোকে আহি বহুত যদি ইয়াত জাবৰ জোঁথৰ পেলায়, তেতিয়াহ'লে ইয়াৰ যিটো বাতাবৰণ, ইয়াৰ যিটো পৰিৱেশ একেবাৰে শেষ হৈ পৰিব। গতিকে ওচৰৰ ৰাইজে যাতে আহি খুব কম দিনৰ ভিতৰতে লগ লাগি যাতে এই মেকানি বন যিখিনি আছে ওচৰত চাৰিওকাষে বনবিলাক কাটি নিদিলে অসুবিধা হ'ব। কাৰণ এনেকৈ ঘাঁহ বন থকাৰ কাৰণে কোনোবা অচিনাক্ত লোকে আহি ৰাতি ইয়াত পেলাই থৈ যায়। আহক এই ৰাস্তাটো আমি বা এই যিটো বিশুদ্ধ কৰি তোলে এই ৰাস্তাটো ৰাতিপুৱা পুৱা যিবিলাক ৰাইজে আহে সকলোৰ কাৰণে আমি যাতে আহিব পৰা এটা সুচল পৰিৱেশ গঢ়ি তোলোঁ। ধন্যবাদ।